Hello everyone, welcome back to my channel. আজি ৰাতিপুৱা খাই আছো ফ্ৰুটছ আৰু বতৰটো যে বহুত ধুনীয়া আজি। তো আজি মানে হেৰি মই নোৱাৰো যে হেতু কাৰণে একেবাৰে সানিক একেবাৰে পাপাই দুলুল কৰিছে। পালে আমাৰ সুনুবা চাই আছে। সুনুবা হাই কৈ দিয়া। সুনুবা একেবাৰে গাড়ী চাৰি লৈ মেলি আহিছে। তো জানে পুৰা শান্তিৰ লগত গা ধুৱাইছে। চুলিখিনি কাৰণে মানে 3 দিন মানে ইমান মানে ওপৰি যোনখিনি কাম সেইখিনি কৰিব পাৰিছো, কিন্তু বাকি মানে ধৰি লওক মানে অকমান সানি গা পা ধোৱা মেলা মালিচ কৰা এইবোৰ কাম মানে মই কৰিব নোৱাৰিছো। বাকি যিমান আছে কৰিছো বাৰু। সুনু বহুত কিউটি হয়, অকল মোৰ লগতে থাকে। মই তোমাক কোন হয় সুনু? দেখিলে তাই মানে সৰুৰ পৰা মোৰ লগত থাকে যে সেইটো কাৰণে মানে তাই মানে মোক মামী বুলি কয় আৰু নিজৰ মাকক মা বুলি কয়। সুনুবা সানি পাপাই তোমাক দুলুল কৰি দিলে। সানি এফালে সানি পাপা তোমাক দুলুল কৰি দিলে। দুদু লাগিছে বাবা। নাখায়, ডাঙৰ হলে খাবা কৈ দিয়া। লাগে একেবাৰে না। তোমাৰটো বনাই আছো সানি। আৰু হৈছে এতিয়া ইভিনিং টাইম আৰু ইভিনিং টাইমত খাই আছো একদম টেষ্টি গৰম গৰম চাহ। অবিতা ফুল ক'ত আছে? ফুল ক'ত আছে? অ ওপৰত আছে। ওপৰত আছে ফুল। অ ওপৰত গুড বয়। দিছো সানি আৰু মামি খেলো। সুনুবাই দিয়া ড্ৰেছটো ইমান ধুনীয়া নহয় সানি, ইমান কিউট লাগিছে। সানি বিহু নোহোৱা আগতেই নুনু ড্ৰেছ পালে। I am not a dress. Sani Hello everyone, এতিয়া নহয় 5টা বাজিব হ'ল আৰু জানে মোক উলাই থাকিব ক'লে। তো হেতু কাৰণে এতিয়া উলাই যাও, যিহেতু আজি 3 দিন হ'ল ন। 3 দিনৰ পাছত চুলিখিনি ধুব লাগে। হেতু কাৰণে জানে এতিয়া অফিচৰ পৰা আহি আছে। মই চুলিখিনি ধুবলৈ যাও। ইমান যে কষ্ট হয় নহয় 3 দিন, কি কম আপোনালোকক। পানী লগাব নিদিয়ে, একোৱে কৰিব নোৱাৰি ন। চুলিখিনি বান্ধিবও নোৱাৰি বা কাণৰ ভিতৰত সোমাবও নোৱাৰি। বহুত কষ্ট হয়, কিন্তু ষ্টাইলৰ কাৰণে ইমানখিনি কম্প্ৰমাইজ কৰো আৰু এফালে মই উলাই মেলি একবাৰ ৰেডি, সানিও উলাই মেলি ৰেডি। কিন্তু গোটেই বিছনা তাক কিবা লাগে খেলিবলে। এয়া সানিৰ বেগত এগালমান বস্তু লৈ লৈছো, যিহেতু যত যাওঁ সানিৰ বস্তু লৈয়ে যাওঁ। এয়া দেখিছেনে সানি একেবাৰে ওলাই মেলি ৰেডি, টিকনি বান্ধি মেলি। যিহেতু গৰম দিন, সানিৰ চুলি বহুত দীঘল হৈ গৈছে, সেইটো কাৰণে বান্ধিব লগা পৰে। তো এয়া ওলাই মেলি ৰেডি আৰু মই পিন্ধিছো এটা ড্ৰেছ। আৰু এতিয়া গৈ আছো গাড়ীত। একেবাৰে সানি দেখিছেনে নাচি গৈ আছে। যিহেতু বিহু গান লগাই থৈছিলো, সেইটো কাৰণে ভইচ অভাৰ দিছো। আৰু সানি পুৰা নাচিছে, বিহু নাচি গৈ আছে। আৰু গাইজ ফাইনেলি পাৰ্লাৰ আহি পালো আৰু চুলি ধুবলৈ ষ্টাৰ্ট কৰি দিলে। হাঁহিটো ইমানে ভাল পাইছে। হাই জানি এফালে গলো। এফালে আহা। মাম্মি কি কৈছে? আহা ভিতৰলৈ আনচোন। গলো চুনু বেটু। মাম্মি কি কৈছে? এই মাম্মি কি কৈছে? এফালে মাম্মি কি কৈছে? এফালে চোৱা। মাম্মি ক'ত গ'ল? সেইজনী মাম্মি। তো
তো গাইজ মোৰ চুলি ধোৱা মেলা হৈ গ'ল আৰু আজিৰ পৰা এইটো লুকতে মোক আপোনালোকে দেখি পাব মোৰতো বহুতেই ভাল লাগিছে আৰু তাৰ পৰা আহি মেলি মোৰ ইমানে ভোক লাগিলে তো সেইটো কাৰণে মই ম'ম' চাওমিন অৰ্ডাৰ দিলোঁ তো বহুত দিনৰ পাছত খাম বুলি আৰু তো মোৰ ইমান ভাল লাগে নহয় ম'ম' খাই তো আপোনালোকৰ কেনেকুৱা লাগে মোৰতো বহুতেই ভাল লাগে আৰু চানি দেখিছেনে টেবুলতে বহি লৈছে এনেকৈ বাহিৰত বহি খাই বহুতেই ভাল লাগে ন কেতিয়াবা আৰু তাৰ পৰা আহি আমি আহিলোঁ দোকান এখনত তো মই চুলিখিনি ধুলোঁ ন এতিয়াতো চেম্পু কণ্ডিচনাৰ মাস্ক সকলোখিনি চেঞ্জ হ'ব তো সেইটো কাৰণে ইয়ালৈ আহিলোঁ দোকানৰ পৰা এইখিনি বস্তু লৈ যাওঁ বুলি আৰু চানি দেখিছেনে ইমান ভাল পাইছে নহয় কালাৰবিলাক দেখি যি আৰু এতিয়া নহয় মই যে খাই আছোঁ এয়া মেগী আৰু লগতে নহয় হামলা কৰিবলৈ বিচাৰিছে এয়া চানি দেখিছেনে তাক লাগিয়ে লাগে ইমানে গালি পাৰিছে নহয় গালি পাৰি খাইছে মানে এতিয়া মই খাই আছোঁ জল্দি কৰি কাৰণ আজি এতিয়া সোনকালে যাব লাগে ন সেইটো কাৰণে দেখিছে ইয়াক লাগে ইয়াক ওলাই মেলি ৰেডি ময়ো ওলাই হেল্ল' এভৰিৱান আপোনালোকক বহুত দেৰি পাছত লগ পাইছোঁ যিহেতু মই ঘৰ যাবলৈ আপোনালোকক দেখুৱাইছিলোঁ ন ইমানে পেকিং কৰিব লগা পৰিলে নহয় পেকিং কৰি মেলি একেবাৰে আজৰিয়ে নাই তো সেইটো কাৰণে মানে আৰু আজি নহয় বিহুত চবকে গিফ্ট দিব লাগিব ঘৰলৈ গৈ তো ভাবিলোঁ আপোনালোকক দেখুৱাওঁ বুলি মই কাৰ কাৰণে কি কিনিলোঁ বিহুৰ কাৰণে তো বলক চাই লওঁ প্ৰথমতে দেখুৱাওঁ মোৰ কাপোৰযোৰ মানে মোৰ এই কাপোৰযোৰ নহয় চিলাব দিছিলোঁ তো সেইটো কাৰণে আপোনালোকক প্ৰথমতে মোৰ কাপোৰযোৰ দেখাওঁ এযোৰ কাপোৰ দিয়াই নাই এযোৰ দিলে সেইটো কাৰণে আপোনালোকক দেখুৱাওঁ বহুত ধুনীয়া হয় এইখন মেখেলা হয় গৰমত পিন্ধিবলৈ ভাল হ'ব আৰু যিহেতু এইটো কালাৰ মোৰ নাছিলে ন সেইটো কাৰণে মানে একদম বহুত ভাল লাগিলে মোৰ এই কাপোৰযোৰ তো এইটো ল'লোঁ আৰু লগতে ইয়াৰ ব্লাউজ পিচটো এনেকুৱা দেখিছেনে আৰু এইখন হৈছে চাদৰখন দহি পাতি দিলোঁ বগা টাইপৰ ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ চাওকচোন গোটেই কাপোৰযোৰ একেবাৰে ধুনীয়াকৈ পিন্ধিম তেতিয়া আপোনালোকক দেখুৱাম বাৰু তো এতিয়া এনেকৈ দেখাই দিছোঁ বহুত ধুনীয়া হয় কালাৰটো বটল গ্ৰীণ তো এয়া হৈছে এযোৰ কাপোৰ আৰু নেক্সট কাপোৰযোৰ আপোনালোকক যেতিয়া মই চিলাই আনিম তেতিয়া দেখুৱাম হা আৰু সেইদিনাখন কৰিছোঁ ৰিলায়েন্সৰ পৰা বজাৰ এগালমান গোটেই ফেমিলিৰ কাৰণে মানে লোৱা হ'ল তো প্ৰথমতে যি আছে তাকে দেখাইছোঁ এয়া হৈছে মুনুৰ ড্ৰেছ মুনুৰ ইমান কিউট স্কাৰ্ট হয় কালাৰটো গৰমত পিন্ধিবলৈ বহুত ভাল তো এইটো একেবাৰে জল্দিকৈ দেখাই দিছোঁ যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব ন সেইটো কাৰণে আৰু এয়া হৈছে ইয়াৰ ক্ৰপ টপটো চাৰ্ট টাইপৰ হয় মানে বহুত ধুনীয়া হয় মুনু পিন্ধিব তেতিয়া আপোনালোকক দেখুৱাম বাৰু আৰু মই ল'লোঁ ৰিলায়েন্সৰ পৰা জানে মোক গিফ্ট কৰিলে এটা ফ্ৰক তো ফ্ৰকটো বহুত ধুনীয়া হয় কটনৰ হয় আৰু কালাৰটো বহুত মৰম লগা হয় এয়া দেখিছেনে বহুত মৰম লগা হয় মই ইয়াত ফটো লগাই দিম মোৰ মানে ফটো তুলিছিলোঁ তাত ভিডিঅ' কৰিছিলোঁ বাৰু পিন্ধোতে তো এয়া চাওক কি ধুনীয়া হয় হাতখন একেবাৰে পাঁচ টাইপৰ থাকে যে তেনেকুৱা টাইপৰ আৰু পাছফালে এনেকুৱা লটকন টাইপৰ আছে এইটো মানে অকণমান দামটো কষ্টলি পৰে কিন্তু কাপোৰটো যে ভাল সেইটো কাৰণে মই একেবাৰে চুজ কৰিলোঁ এইটো গম পাইনে বহুত কোমল কাপোৰ হয় আমাৰ চানি এবাৰ ফাৰ্ষ্ট বিহু ন তো সেইটো কাৰণে চানি এগালমান কাপোৰ লোৱা হৈয়ে আছে এইকেইদিনতো লৈয়ে আছোঁ বাৰু তথাপিও ৰিলায়েন্সৰ পৰা ল'লোঁ এইটো জিন্স এটা বহুত মৰম লগা হয় হাফ পেণ্ট হয় হাফ জিন্স বহুত ভাল মানে একেবাৰে কাপোৰটো বহুত ভাল আৰু এইফালে সৰুৰে এটা চাৰ্ট এয়া চাৰ্টবিলাকনো কি দেখাম আৰু দেখাই দিছোঁ কটনৰ হয় এইটো আৰু এয়া হৈছে মোৰ ব্ৰাদাৰ ইন ল'ৰ কাৰণে এটা টি চাৰ্ট সি এনেকুৱা কালাৰ ভাল পাই যে তো সেইটো কাৰণে ৰিলায়েন্সৰ পৰাই ল'লোঁ এইবছৰ তাৰ কাৰণে এইটো ল'লোঁ আৰু দেউতাৰ কাৰণে ল'লোঁ এইটো দেউতাৰ চাৰ্টতকৈ বেছি মানে টি চাৰ্ট ভাল পায় সেইটো কাৰণে দেউতাৰ কাৰণে ল'লোঁ এইটো টি চাৰ্ট বহুত ভাল হয় কাপোৰটো ৰাম ভাগৰ লাগি গৈছে বিহু বজাৰ দেখাই আপোনালোকক আৰু এয়া ল'লোঁ জুমনৰ কাৰণে হাফ পেণ্ট ক'ৰবাত ফুৰিব যাওঁতে পিন্ধিব পাৰিব যিহেতু মোৰ ডাঙৰ বাই দিলে টি চাৰ্ট দুটা আৰু মাও দিছে তো তাৰ ঢেৰ টি চাৰ্ট হৈ গ'ল চাৰ্টো হৈ গ'ল সেইটো কাৰণে মই হাফ পেণ্ট এটা দিছোঁ আৰু এয়া হৈছে আমাৰ পতিদেৱ জানৰ চাৰ্ট বহুত ধুনীয়া হয় কালাৰটো বহুত মৰম লগা হয় তো এয়া একদম বহুত ধুনীয়া হয় কালাৰটো দেখিছেনে গৰমত পিন্ধিলে বহুত ভাল লাগিব তো সি তাৰ কাৰণে এটা চাৰ্ট লৈছে আৰু আমাৰ চানিৰ নহয় হাফ পেণ্টটো দেখিলে নহয় তাৰ লগতে এইটো চাৰ্টটো এয়া হৈছে জিন্সৰ টাইপৰ মানে কোমল টাইপৰ কাপোৰটো তো এইটো চাৰ্ট ব্লু কালাৰৰ আৰু মিমিলে গৈছিলোঁ তেতিয়া চানিৰ কাৰণে কিনিলোঁ এইটো ড্ৰেছটো খুব মৰম লগা হয় আৰু মিমি কাপোৰবিলাক যে বহুত ভাল হয় ব্ৰেণ্ডেড হয় ন সেইটো কাৰণে বহুত ভাল হয় কাপোৰবিলাক তো এইটো হৈছে টি চাৰ্টটো ইয়াৰ আৰু এইটো হৈছে পেণ্টটো
আৰু ললো এটা এইটো টি-শাৰ্ট সিঙ্গল টি-শাৰ্টটো ইমান দাম নহয় কি কম মিমি কাপোৰবিলাক ভাল যে হেতু কাৰণে বহুত ভাল লাগে আৰু জানৰ যে সেম এক্সাক্ট এনেকুৱা কালাৰৰ হৈতে মানে এইটো টি-শাৰ্ট আছে তো কেটাবা বাপেক গুটে টুইনিং কৰিব পাৰিব মোৰ ডাঙৰ বা সৰু বা মোৰ সিস্টাৰ ইন ল তাৰ পাছত হাহুমা মা সবৰ কাৰণে ললো এনেকুৱা ধৰণৰ মেখেলা চাদৰ আজিকালি গৰমত পিন্ধিবলৈ এনেকুৱা ধৰণৰ মেখেলা চাদৰ ইমানে ওলাইছে নহয় তো হেতু কাৰণে মই একেবাৰে ধুনীয়াকৈ এনেকুৱা ধৰণৰ কাপোৰ লৈছো গোটেই কেইযোৰ নেদেখাওঁ এযোৰ দেখাই দিওঁ ধুনীয়াকৈ তো এইযোৰ কাপোৰযোৰ এইযোৰ ডাঙৰ বাৰ কাৰণে লৈছো বহুত মৰম লগা হয় কালাৰটো দেখিছেনে বহুত মৰম লগা হয় আৰু গোটেই কাপোৰযোৰ কাম কৰা আছে বহুত ধুনীয়া হয় আৰু ব্লাউজৰ পিচ আছে দেখিছেনে বহুত কাম আছে ব্লাউজৰ পিচটো নহয় মোৰ কাপোৰযোৰ নিচিনা সেম একেই মানে গোটেই ব্লাউজটোত ফুল আছে তো এয়া হৈছে কাপোৰযোৰ ইমান ধুনীয়া লাগিছে ন এনেকুৱা ধৰণৰ আনকমন কালাৰ নহয় ভাল লাগে তো হেতু কাৰণে এইটো লৈছো আৰু এয়া আৰু বাকিবিলাক নেদেখাওঁ এইটো এটা ইমান ধুনীয়া মিঠা ৰঙৰ সব কাপোৰবিলাক একেই বাৰু সানিৰ কাৰণে ইমান ধুনীয়াকৈ চকচোন এটা মিমিৰ পৰা লৈছিলো এইটো পানী বটল ইমান ধুনীয়া নহয় একেবাৰে সি পানী খাব পাৰিব যিহেতু এতিয়া গৰম দিন আৰু যাতে আৰু সি তাতে ডাঙৰ হৈ আহিছে তো হেল্ল' এভৰিৱান আমি ঘৰলৈ এতিয়া গৈ আছো ওলাই মেলি একালমান বস্তু পেকিং কৰি ভাগৰি অৱস্থা বেয়া হৈ গ'ল মোৰ বেটা জান আৰু মোৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে একেবাৰে লেহুকা টাইপৰ হৈ গৈছো ইমানে বস্তু বাপৰে বাপ ল'ব লগা পৰে সৰু ল'ৰা ছোৱালী থাকিলে এদিন বা দুদিনৰ কাৰণে যোৱা হওক লাগিলে এফালে চানি দেখিছেনে পুৰা মস্তি কৰি গৈ আছে চানিয়ে ন চানি আইতা ঘৰত চানি প্ৰথম বিহু এনজয় কৰিবলৈ গৈ আছে আইতাকৰ ঘৰত তো গাইজ বলক গৈ থাকো তো আমি ঘৰলৈ আহি পালোঁ আহিয়ে চানি খেলিবলৈ একেবাৰে আৰম্ভ কৰি দিলে য'তে ত'তে কাপোৰ চাপোৰ পৰি আছে আৰু এয়া ফ্ৰেছ হৈ শাহুমাই বনাই থৈছিলে একদম টেষ্টি খানা মাছ মাংস কণী আৰু শাক চব্জি যি আছে বিহু বুলি সকলোখিনি বনাই থৈছিলে আৰু এয়া দেখিছেনে আমলৈটোক যে মোৰ ইমানে ভাল লাগে নহয় গোটেই বছৰটো বিহু কেতিয়া আহিব আৰু আমলৈটোক খাম তো মই ৰৈ থাকোঁ মানে ইমানে টেষ্টি লাগে মোৰ আমলৈটোক অল টাইম ফেভৰেট হয় মোৰ আমলৈটো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি ৰাতিপুৱা ব্লগটো আকৌ ষ্টাৰ্ট কৰিছোঁ আই হোপ আজিৰ ব্লগটো চাই আপোনালোকে বহুতে ভাল পাব আৰু আজি হৈছে চানিৰ মানে মস্তি আৰম্ভ হৈ গ'ল চানিৰ যিহেতু ফাৰ্ষ্ট বিহু আৰু আজি হৈছে মানুহ বিহু তো ৰাতিপুৱা মেখেলা চাদৰ পিন্ধি মেলি একেবাৰে ৰেডি হৈ আছোঁ যিহেতু মাহঁতক সেৱা কৰিব লাগে ন সেইটো কাৰণে মানে একেবাৰে সাজি কাচি ৰেডি তো ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক সকলোকে মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা হেপী ৰঙালী বিহু আৰু আজি দিনটো কি কৰিছোঁ কি নাই আপোনালোকক সকলোখিনি দেখুৱাম এতিয়া আমি যাওঁ নামঘৰলৈ সেৱা কৰিবলৈ আৰু এতিয়া ধুনীয়াকৈ ওলাই মেলি ৰেডি কৰোঁ আৰু এইফালে চানিক লৈ লোৱা মাও যাব তো গাইজ আমি নামঘৰৰ পৰা আহি পালোঁ আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আই হোপ আজি ভিডিঅ'টো চাই আপোনালোকে বহুতে ভাল পালে আৰু যদিহে ভাল লাগিল তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু মোক মৰম দিব আৰু জল্দিকৈ 1K কৰি দিব বাই বাই